নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পাতত দিয়া বৰলীয়া মাছৰ ৰন্ধন প্ৰণালী। আহকচোন মইনো কেনেকৈ এই ৰেচিপিটো বনালোঁ চাওঁ। এয়া মই লৈ লৈছোঁ বৰলীয়া মাছ আৰু এফালে নহৰু আৰু কেঁচা জলকীয়া পেষ্ট। এফালে মই আগতীয়াকৈ কাটি ৰাখিছোঁ পিঁয়াজ কেইটামান। পিঁয়াজখিনি মই এই মাছৰ লগত সানি ল'ম। এতিয়া মই ইয়াত দি দিম অকণমান জলকীয়া গুড়ি আৰু নিমখ। আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। মই 2 চামুচ নিমখ দি দিছোঁ। এতিয়া মই ইয়াত দি দিছোঁ হালধি গুড়া 1 চামুচ আধা। এইখিনি ভালকৈ মই মিহলাই সানি ল'ম। এনেকৈ আপোনালোকে ভালকৈ মাছখিনি সানি ল'ব। এয়া লৈ লৈছোঁ মই এখন কলপাতখন আগতীয়াকৈ ধুই মই ৰ'দত শুকুৱাই থৈছিলোঁ। এতিয়া মই ইয়াত দি দিম অলপ মিঠাতেলখিনি ভালকৈ কলপাতখনত সানি ল'ম। দেখিছেনে এয়া মই কেনেকৈ সানিছোঁ। এতিয়া মই সানি ৰখা মাছখিনি এই কলপাতখনত দি দিম। গোটেইখিনি মাছ মই নিদিওঁ, কাৰণ মাছখিনি কলপাতখনৰ অনুযায়ী বেছি হৈ গ'ল, সেয়েহে মই আধা মাছ ইয়াত দি দিছোঁ। এতিয়া মই এইখিনি ভালকৈ বান্ধি ল'ম। আপোনালোকে এনেকৈ ভালকৈ বান্ধি ল'ব, যাতে মাছখিনি পাতত দিলে ওলাই নপৰে। এয়া মোৰ বন্ধা হৈ গৈছে। এতিয়া মই ইয়াত জুই এখন টাৱাৰ পাতি এনেকৈ পাতত দি দিছোঁ। এইখিনি ইয়াত দিছে মোৰ লাহে লাহে হ'বলৈ ধৰিছে। এইখিনি সদায় অলপ কম জুইৰ অঙঠাত বনালে বেছি ভাল হয়। এয়া মই লুটিয়াই দিছোঁ। এতিয়া মোৰ হৈ গ'ল, কমে 1 ঘণ্টাৰ সময় লাগিছে এইখিনি হওঁতে, যিহেতু মই কম জুই দি পেলাই অঙঠাত বনাইছিলোঁ, সেইকাৰণে সময় লাগিছে। বহুতে হয়তো বেলেগ বেলেগ ৰন্ধন প্ৰণালীৰে এই পাতত দিয়া মাছ ৰান্ধি খাইছে চাগৈ। এয়া মোৰ পাতত দিয়া মাছখিনি ধুনীয়াকৈ সিজি গৈছে।